Good morning guys. আজি জুলাই 3 তাৰিখ আৰু মই আছো ইণ্ডোনেছিয়া বালিত আৰু কথা হল প্ৰায় 7 দিন থাকিলো ইয়াতে বালিত মই বহুতখিনি জায়গা ফুৰিলো যোৱা কালি খালি গোটেই দিনটো বৰষুণত ফুৰিব লগা হল বহুত বেছি বৰষুণত তিতিলো আৰু ফাইনালি আজি মই ইণ্ডোনেছিয়াৰ পৰা মোৰ নেক্সট ডেস্টিনেশন মই গৈ আছো ভিয়েটনাম যেটো মই এতিয়ালৈকে কাকো কোৱা নাছিলো মই ভিয়েটনাম গৈ আছো তাতে মই another 5 days থাকিম সো আজি মই ভিয়েটনাম গৈ আছো ফাৰ্স্ট মই যাম হৈচিমিন সিটি মোৰ এতিয়া বাইছে 9টা বাইছে ইয়াত আৰু 2টা বজাত মোৰ ফ্লাইট আছে সো 3 ঘণ্টাৰ আগত পাবগে লাগিব 11টা বজাত সো মই 9টা বজাত ইয়াৰ পৰা ওলালে মই 2 ঘণ্টা গৈ পেলাই মই পাম সো মই চেক আউট কৰিবলৈ গৈছো এতিয়া হোটেলৰ পৰা সো পটাপট এতিয়া বস্তুবিলাক ঠিকে ঠিকে আছে না চাই লওঁ কিবাত তাকিবা একো থাকি যাব নালাগে গামছ টাৱেল সব ইউজ কৰি দিয়া হল আৰু একো নাই প্ৰবলেম সো দুটা বেগ লৈ আহিছিলো এতিয়া তিনটা হৈছেগে আজি অকমান ৰ'দ দিছে ইমান ধুনীয়া ওয়েদাৰ হৈছে মই অবুদত থকা এইকেইদিনটো সাংঘাতিক বতৰ বেয়া পালো সো আজি নাচি গৰেং পাইছো এটো নাচি গৰেং বুলি কয় ফ্ৰাইড ৰাইছটো সো হোটেলৰ পৰা মই চেক আউট কৰিছো এখানে মোৰ হোটেল আছিল ৰিজৰ্টখন থ্যাংক ইউ গাড়ীত উঠি ললো এতিয়া মই প্ৰায় 1.5 ঘণ্টামান সময় লাগিব ডেনপাছা এয়াৰপৰ্ট পাবলে মই আছো বুড বুলি এডখৰ জেগাত ডেনপাছাৰ পৰা যথেষ্ট আঁতৰত সো এতিয়া 1.5 ঘণ্টামান লাগিব এখনৰ দিনাখন ফাৰ্স্ট ডে মই ডিনাৰ কৰিছিলো সো বুড আজি বিদায় আৰু ইনফ্যাক্ট ইণ্ডোনেছিয়া বালিও মই বিদায় বালিত মানুহ ঘৰে ঘৰে মন্দিৰ এইবিলাক মন্দিৰবোৰ মই দেখুৱাই গৈছো সব কুবুৰত ৰেষ্টুৰেণ্ট গোটে ফুল অফ ৰেষ্টুৰেণ্টছ ইয়াতে মানুহবিলাকে কেনেকৈ ট্ৰেফিক সিগনেল মানি থাকে সব সো প্ৰায় 1.5 ঘণ্টা টোপনি আহি ফাইনেলি আকৌ ডেনপাছা এয়াৰপৰ্ট পাই গলোহি চেক ইন হৈ গ'ল মোৰ কালি পাছপোৰ্টখন পুৰা তিতি গ'লগে বৰষুণত লৈ থাকোতে এতিয়া ইমিগ্ৰেশ্যন কাউণ্টাৰলৈ গৈ আছো ইয়াতে কোনো মানুহ দেখা নাই তেওঁলোকে মাত্ৰ নিজে স্কেন কৰি পেলাই খুলি দিয়ে বস্তুখিনি কোনো এটা মানুহ নাই অটোমেটিক হয় ইয়াত মোৰ এইখিনি কাম কৰি হৈ গ'লগে ইমিগ্ৰেশ্যন চেক ইন সিকিউৰিটি চেকিং সব কাম কৰি হৈ গ'ল এতিয়া টাইম আছে যথেষ্ট সময় এতিয়া এনে দোকানবিলাক আছে কিবা কিবি চাই থাকো মোৰ ইণ্ডোনেছিয়ান কাৰেন্সি আছিলে প্ৰায় 2,10,000 মান মানে আমাৰ ইণ্ডিয়ান ভেলুত প্ৰায় 1100 মান টকা সেইখিনি মই আকৌ এতিয়া কাৰেন্সি এক্সচেঞ্জ কৰিবলৈতো ক'তো নোৱাৰো ইমান অলপ পইচা গৈ পেলাই কৰিব পাৰো এইটো একো বিশেষ লাভ নহ'ব সো মই সেইখিনিয়ে কিবা কিবি সৰু সৰু বস্তু কিনি পেলালো খুচুজেগে এতিয়া কিবা এটা খাই ল'ব লাগিব অকণ ভোক লাগিছে ব্ৰেকফাষ্ট কৰোঁ বহুত টাইম হ'ল আৰু লৰালৰিকে খাবলৈ খাই ওলাই আহিছিলোঁ মোৰ গেট নম্বৰ 7 এয়াৰপৰ্টবিলাকত এই ইটোমৰ পৰা ইটোমৰলৈ খোজকাঢ়ি গৈ ফুৰাটো বিৰাট অশান্তি লাগে মোৰ গেটৰ ওচৰ পাইছো কিন্তু খাবলৈহে একো বিশেষ নাই পোৱা গেটখন খাব পৰা ভিতৰত মোৰ গেট নম্বৰ পালোহি কিবা এটা খাবলৈ লৈ লৈছো ৰেডি টু ইট মিল কিবা এটা খাই লওঁ পটাপট ইয়াতে বহি লৈ খাই লওঁ পটাপট খাই লওঁ ইয়াৰ পৰা দেখি আছো গৰুড় বিষ্ণু ষ্টেচুটো যিটো আটাইতকৈ ওখ হিন্দু টেম্পল সো ভিয়েটজেট এয়াৰলাইন্সত মই প্ৰথমবাৰ এবাৰ ফ্লাই কৰিম অকলে সদায় থাকিলে সদায় উইন্ডো সিটটোৱে বিচাৰো
উইণ্ডো ছিটটোকে লৈ লৈছোঁ এতিয়া। ডেণ্টাছা এয়াৰপৰ্টৰ বিল্ডিংটো ইউৰোপৰ ঘৰবিলাকৰ নিচিনা। সাত দিন বালিত থাকি পেলাই শেষত এতিয়া ভিয়েটনামত থাকিমগৈ। বালি সঁচাই খুব ভাল লাগিলে। প্ৰায় 2-2.5 ঘণ্টামান পূৰা শুই দিলোঁ, পূৰা টোপনি গ'লোগৈ। কাৰণ এনেই টোপনি ক্ষতি হৈ আছিলে এইকেইদিন, শুই ভাল লাগি গ'ল। এতিয়া প্ৰায় 3 ঘণ্টা 15 মিনিটমান হৈছে আৰু মই ভিয়েটনাম দেখিছোঁ আৰু ওপৰৰ পৰা লাহে লাহে। অলপ ক্লাউডি হৈ আছে আকাশখন, মানে ইমান ক্লিয়াৰ হোৱা নাই। এইটো ভিয়েটনামৰ যিটো বুৰ্জ খালিফা নিচিনা বিল্ডিং, ভিয়েটনামৰ আটাইতকৈ ওখ, মানে হচিমিন চিটিৰ আটাইতকৈ ওখ বিল্ডিং হয় এইটো। ষ্টাইলটো বুৰ্জ খালিফা টাইপে। যিমান পাৰোঁ আগে আগে ওলাইছোঁ, নহ'লে ইমিগ্ৰেশ্যনত ইমান দীঘল লাইন হৈ যায় যে ইমিগ্ৰেশ্যনৰ প্ৰচেছটো হওঁতে বহুত দেৰি লাগি যায়গৈ। ওলোৱাটো দেৰি হৈ যায়গৈ শেষত। ইমিগ্ৰেশ্যনৰ কাৰণে লং কিউ। চ' ইমিগ্ৰেশ্যনৰ মোৰ কাম হৈ গ'ল। এতিয়া মোৰ কাম আছে লাগেজখিনি লৈ লওঁগৈ। লাগেজ লোৱাৰ পিছত আকৌ এখন চিম কাৰ্ডো উলিয়াব লাগিব আৰু অলপ ভিয়েটনামী ডং, মানে ভিয়েটনামৰ কাৰেঞ্চিত ডং বুলি কয়, ভিয়েটনামী ডং অলপো উইথড্ৰ কৰি ল'ব লাগিব। ইয়াতে বেগ লৈ ল'লোঁ এতিয়া। চ' ইয়াতে চিম কাৰ্ড এখন লৈ ল'লোঁ এতিয়া। চ' আজি মই ট্ৰাই কৰিম প্ৰায় একেলগে 20 লাখমান টকা উলিয়াবলৈ ATM-ৰ পৰা। এট এ টাইম 20 লাখ টকা কেনেকৈ উলিয়াব। লাখ টকা উলিয়াম এতিয়া। 20 লাখ টকাত মাত্ৰ 4খন কাগজ, এখনত 5 লাখ টকাকৈ। চ' আৰু এবাৰ তেনেকেই আৰু 20 লাখ টকা পইচা উলিয়াই ল'লোঁ। এই 20 লাখ টকাটোৰ ভেলু প্ৰায় ইণ্ডিয়ান ভেলু মতে 16,000 মান টকা। এতিয়া মোৰ গাড়ী ক'ত আছে সেইটোৱে চাব লাগে, ক'ত মোৰ নাম লিখা আছে। এতিয়া মই গাড়ীলৈ গৈ আছোঁ, তেখেতে মোক লৈ গৈ আছে। চ' মোৰ গাড়ী পাই গ'লোহি। ইয়াতে লেফ্ট হেণ্ড ড্ৰাইভিং হয়, লেফ্ট হেণ্ড ছাইডৰ ড্ৰাইভিং। মানুহজনে ইংলিছ বুজি নাপায় বৰ ভালকৈ, সেইটো এটা প্ৰব্লেম। আৰু মই যিমানখিনি শুনিছিলোঁ ইয়াত মানুহবিলাকে বুজি নাপায়। এতিয়া ইয়াৰ মতে টাইম হৈছে 6:12 আৰু ইণ্ডিয়ান টাইম 4:43। চ' 1.5 ঘণ্টা ডিফাৰেঞ্চ ইণ্ডিয়ান টাইম আৰু ভিয়েটনামৰ টাইমৰ। মই 20 লাখ টকা দুবাৰ উলিয়ালোঁ আৰু এবাৰ 20 লাখ টকা নহয় আচলতে, 20 লাখ ভিয়েটনামী ডং উলিয়াওঁতে মোৰ কাট খাইছে 7,631। এইখন হোটেল মোৰ, সেইখন হোটেল, তাতে মই এতিয়া চেক ইন কৰিবলৈ আহিছোঁ। এতিয়া
ড্ৰিংক এটা দিছে খাবলৈ লোকেশ্যনটো বিৰাট ভাল লাগিছে ৰেষ্টুৰেণ্টখনৰ একদম ধুনীয়া লোকেশ্যনটোত হোটেলখন আছে চ' 611 এইটো লাইট সেন্সৰ আছে মই সোমোৱাৰ লগে লগে তো লাইট জ্বলিলে চ' হো চি মিন চিটিত মোৰ হোটেল পালোহি সিম্পল ৰুম এটা ঘৰ সেট কৰি লৈছোঁ অকণমান জেগাতে তেওঁলোকে ধুনীয়াকৈ মেনেজ কৰিলে কিন্তু লোকেশ্যনটো বিৰাট ধুনীয়া সেইটোৱে ভাল লাগিছে চ' ভিয়েটনামত এটা বস্তুৱে ভাল লাগিছে ইয়াত এটলিষ্ট আমাৰ কোনো ইয়াত ইউনিভাৰ্চেল এডপ্টাৰ দৰকাৰ নাই আমাৰ চাৰ্জাৰবিলাকে ইয়াতে কাম কৰি যায় সোমাই গ'ল চ' এতিয়া হোটেলৰ পৰা জাষ্ট ওলাই আহিছোঁ হোটেলৰ পৰা ওলাই পেলাই বৰ ধুনীয়া এটা পৰিৱেশ সঁচাকৈ ইয়াতে এনেও শুনিছিলোঁ বহুত বেছি বাইক এইখন আমাৰ হোটেলখন 8th ফ্ল'ৰত ৰেষ্টুৰেণ্ট আছে চ' ফুল পাৰ্টি জেগা কেইবাদিনৰ মূৰতো একেবাৰে এটা ইণ্ডিয়ান খানা খাম তথাপি মাংসটো লগা হৈছেগৈ নহ'লে খাবলৈ বিশেষ একোৱেই নাই যি নহওক ভাতটো এনেকুৱা ধৰণে পাইছোঁ ইণ্ডিয়ান এখন ৰেষ্টুৰেণ্ট আচলতে অ'কে চ' মই এতিয়া এখন বাইক এখন বুক কৰি ল'লোঁ দিনত বৰ বেছি গৰম হয় সেইকাৰণে ৰাতি অকণ ফুৰি লওঁ বুলি ড্ৰাইভাৰজনো ভাল হয় তেওঁ চব দেখুৱাই গৈছে ক'ত কি আছে কাইলৈ চাবলগীয়া বস্তু বাহিৰ ফালৰ পৰা চব আজি চাই আহিছোঁ এই বিল্ডিংটো বোলে চেণ্ট্ৰেল লাইব্ৰেৰী হয় ইমান ধুনীয়া লাগিছে ৰাতি দেখিবলৈ কাইলৈ নাচাওঁ যেতিয়া ইয়াতে ফটোকে মাৰি দিম Can you stop for a minute? We'll take a picture. ধুনীয়া লাগিছে চব গোটেই ঠাইখিনি